খতৰা সত্ৰৰ পাছতি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে এইবাৰ COVID-19ৰ কাৰণে। যোৱাবাৰটো পাতিব নোৱাৰিলে, এইবাৰ তথাপিতো যিটো COVID-19 মানি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠান কৰিছে। মই আপোনালোকক যিমান পাৰোঁ সিমানখিনি দেখুৱাই যাবৰ কাৰণে যত্ন কৰিম। আজি যিহেতু এতিয়া আছে পানী তোলা। আগতেতো বহুত ধুনীয়াকৈ হৈছিলে, মেলাবিলাকো বহিছিলে। এতিয়া যিহেতু COVID-19 চলি আছে, সেইকাৰণে মেলা বহিব পৰা নাই। হ'লেও কিছু হৈছে এইবাৰ। পানী তোলাৰ পিছতেই অনুষ্ঠান হ'ব দধি মথন। দধি মথন চাওঁগৈ।
এতিয়া ঘৰ আহি পালোঁ। আজি অনুষ্ঠান শেষ হৈ গ'ল আৰু কালিলৈ আকৌ অনুষ্ঠান আৰম্ভ হ'ব ৰাতিপুৱাৰ পৰা। কালিৰ পৰা আছে গাড়ী শান্তি, গতিকে কালি আকৌ আপোনালোকক লৈ যাম মই তালৈকে। আজিলৈ বাই বাই।